Hello guys, welcome to my নতুন ভিডিও। তো মই আহিছো আজি গৰুক পানী খুৱাবলৈ। ইটো আমাৰ গৰু পানী খাই ললে। এই গৰুটো গাইছ পানী খাই ললে। ইফালে আছে গাইছ এটা সৰু পুখুৰী আৰু মই এতিয়া গৰুটোক পানী খুৱাই বান্ধি আছো। এই পুখুৰীত গৰুটোক পানী খুৱাই ইয়াতে বান্ধি থলো। পানী থোৱাৰ পিছত এই গৰুবিলাকক পানী খুৱাম। তাড়াতাড়ি গাইছ গোটেইকেইটা গৰুক পানী খুৱাই ললো। খোৱাৰ পিছত এতিয়া বান্ধি থম। এই গৰুটোকো পানী খুৱাই ললো গাইছ। লাহে এই পুখুৰীত গোটেইকেইটা গৰুক গাইছ পানী খাবলৈ দিলো। আৰু গাইছ আপোনালোকে চাওক, এই আমাৰ সৰু বাচ্চা গৰুটো পানী খাবলৈ আহিছে। কিমান ধুনীয়া এই গৰুটো, মানে সৰু আছে বহুত। আজি গাইছ বহুত ৰ'দ দিছে, আপোনালোকে চাওক ৰ'দ কিমান ৰ'দ দিছে আজি। একদম ৰ'দতে থাকিবই নোৱাৰোঁ। ৰ'দ লগাৰ পিছত গাইছ আহি গ'লোঁ গছৰ ছাঁত অলপমান জিৰণি ল'বলৈ। চাওক গছ বহুত নহয়, বহুত ডাঙৰ নহয়, অলপমান সৰুৱে গছ আছে ইয়াতে আহি গ'লোঁ মই গছৰ ছাঁত অলপমান জিৰণি ল'বলৈ। মায়ে এতিয়া মানে গাই গৰুটো গাখীৰ ছিগি আছে। আৰু এইটো চাওক আমাৰ গৰু, আৰু এইটো হ'ল বগৰী গছজোপা। অলপমান গছৰ ছাঁত জিৰণি লোৱাৰ পিছত গাইছ মই এতিয়া গৈছোঁ ঘৰত। এইফালে চাওক ৰাস্তাটো। ঘৰত আহি গাইছ গা পা ধুই ল'লোঁ। আৰু এইফালে চাওক আমাৰ সৰু কুকুৰটো শুই গৈছে কিমান ধুনীয়াকৈ। এনেই গাইছ মানে ভিডিঅ' বিচাৰি নাপালোঁ ভিডিঅ' বনাবলৈ, সেইকাৰণে এনেই মানে ভিডিঅ' এটা বনাই দিলোঁ। তেনেহ'লে গাইছ আজিৰ কাৰণে ইমানতে সমাপ্ত। বাই বাই গাইছ।